Hello guys, welcome back to my YouTube channel. আজি খুচকাৰি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া আমি নামঘৰত গৈ আছোঁ কাৰণ আজি আমাৰ নামঘৰত ভাগৱত আছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো মই দেখাই গৈ থাকিম। এইজনী হৈছে মা আৰু এইজনী ভণ্টি লুকাই আছে। আমি তিনিজনীয়ে নামঘৰত গৈ আছোঁ। এয়া মা আৰু মই ভণ্টিক এনে অলপ পিছফালৰ পৰা ভিডিঅ' কৰিবলৈ দিছিলোঁ। নামঘৰ পালোহি। আমাৰ অলপ অহাটো দেৰিয়ে হ'ল, ভাগৱত আৰম্ভ হ'লেই। সেইটো হৈছে আমাৰ নামঘৰৰ বাটচৰা আৰু তাতে ছোৱালীবোৰ ৰখি আছে। কোনোবা আহিলে মানে সিহঁতে ভৰি ধুৱাই দিছে আৰু। এইটোই হৈছে আমাৰ নামঘৰটো আৰু এয়া নামঘৰৰ চাৰিওপাশ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? একদম সেউজীয়া সেউজীয়া হৈ আছে। তেন্তে বলকচোন এতিয়া আপোনালোকক অলপ নামঘৰৰ ভিতৰ ভাগ দেখাওঁ। পুতেকৰ পাপ লাগিব নেকি? বাপেকৰ আয়ু শেষ হৈ গৈছে, পুতেকৰ পাপ লাগিব নেকি? পাপ লাগব যদি সি পুতেক সি অন্যায় কৰিছে, হয়নে? পুতেকক যদি সি দায়িত্ব পালন কৰা নাই ঠিক হিচাপে, কিন্তু পুতেকক এটা বিৰাট মান তাক ভেলুৰ পৰ্যন্ত এখেতৰ ঔষধ হ'ল ভাগৱতখন। যজ্ঞবি ভকতি নৱবিধ মাধৱৰ, যদিও বা ভগৱানক নৌকা মাধ্যমেৰে ভাগৱত এতিয়া সামৰিব হ'ল, সেইবাবে সকলোৱে মিলি প্ৰাৰ্থনা গাই আছে। নাম নাৰায়ণ জানি নামে পকিলো শৰণ আনগতি নাই। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।